এটা ঘৰৰ ভিতৰতে কেতিয়াবা আটাইতকৈ ডাঙৰ যুদ্ধটো হয় বাহিৰৰ মানুহে নহয় নিজৰ মানুহে আটাইতকৈ বেছি আঘাত দিয়ে নমস্কাৰ মোৰ নাম উমিদ ভিডিঅ' প্ৰেজেন্টেড বাই ওকে উমিদ 4589 এটা মাৰ বুকুত জন্ম লোৱা দুজন ভাতৃ একেটা তেজ একেটা শ্বাস কিন্তু ভাগ্যই দুজনক দুটা বাট দেখুৱালে এজন আছিল সমতাৰ নেহাত অন্ধ সম্পত্তি সন্মান অহংকাৰ এই সকলোবোৰে তাক মানুহৰ পৰা পশু বনাই দিলে আৰু আনজন নীৰৱ কিন্তু তাৰ হৃদয়খন আছিল পাহাৰৰ দৰে ডাঙৰ নিজৰ মানুহে ষড়যন্ত্ৰ কৰি বিশ্বাসঘাতকতা কৰিলে কিন্তু ভগৱানে তাক এৰি নিদিলে ভাগ্যই তাক ক'লে অপেক্ষা কৰা সময় সলনি হ'ব নিজকে সঠিকভাৱে প্ৰস্তুত কৰা কাৰণ ডাঙৰ হোৱা মানে কেৱল সমতাশালী হোৱা নহয় ডাঙৰ হোৱা মানে ক্ষমা কৰিব পৰা হৃদয় থকাটোৱেই যেতিয়া সময় আহিল তেতিয়া সি প্ৰতিশোধ লোৱা নাছিল বৰঞ্চ তাক উঠাই ধৰি ক'লে তুমি মোৰ আপোন আছিলা আৰু সদায় থাকিবা এয়াই প্ৰকৃত জয় এয়াই প্ৰকৃত মহানতা